আমাৰ ঘৰৰ নতুন ফেমিলি মেম্বাৰ এইটো নামটো এতিয়ালৈকে ৰখা নাই ইয়াৰ ৱেলকাম বেক টু মাই নিউ ব্লগছ আজি আকৌ বহুত দিনৰ মূৰত ব্লগছ এটা বনাইছোঁ বহুত দিন হ'ল ভিডিঅ' নাই দিয়া গাটো বেয়া আছিলে অলপ কেইদিনমান সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই ঘৰতে আছোঁ আজি ক'লৈকো যোৱা নাই বতৰটো এইকেইদিন বহুত বৰষুণ দি আছিলে আজিহে অলপ ৰ'দ দিছে আগবেলা ৰাতিপুৱা সময়ত বৰষুণ দি আছিলে এতিয়া অলপ ৰ'দটো দি আছে চাই থাকক ভিডিঅ'টো পানী হৈ গ'ল পুৰা পানী হৈছে আৰু সেইফালে হাল বাই আছে পানী হৈছে এইফালে হাল বাই আছে হাল বাব হৈছে আৰু এইজোপা আম গছ এইজোপা ডালত পূৰা বতাহ মাৰি থাকে ধুনীয়া ধুনীয়া বতাহ মাৰি থাকে সেইখিনি আহিছে এইখিনি আম এবাৰ ইমান নাই লগা দুটা এটা লাগিছে এইটো এটা পুখুৰী নহয় হেৰি ফিচাৰী এইটো ফিচাৰী এইটো ডাঙৰ ফিচাৰী এইটো সৰু এইটো পুখুৰী বুলিয়ে ক'লেও বেয়া নহয় এইটো ফিচাৰী এইজোপা আম গছ এইজোপা চন্দন গছ নেকি জানো কি গছ মই চিনি নাপাওঁ ভালকৈ চন্দন গছেই হ'ব লাগে এইজোপা এইখিনিৰ পৰা যাওঁগৈ চব গোটেই বোকা পানীৰ ৰাস্তা আমাৰ ঘৰৰ নতুন ফেমিলি মেম্বাৰ এইটো নামটো এতিয়ালৈকে ৰখা নাই ইয়াৰ ৰাখিব লাগিব ভাল নাম এটা অনা বেছি দিন নাই হোৱা পৰহি মানে আনিছে এইটো চব বান্ধি থৈছে ইয়াৰ চিনেমেটিক শ্বৰ্ট কেইটামান দিছোঁ চাওক